নমস্কাৰ মোৰ নাম শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী। আজি আমি গৰিখা পুখুৰী আৰু দক্ষিণ দীঘলীপাৰ গাঁৱৰ যিটো খেতিপথাৰ এই খেতিপথাৰ বিগত সময়ত মানে হাৰাঘাট সমষ্টিত মানে বৰষুণ নপৰাৰ কাৰণে চন পৰি গৈছিল, কিন্তু আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতে দক্ষিণ দীঘলীপাৰ আৰু গৰিখা পুখুৰীৰ মাজত এটা কমিটি বনাই দং কমিটি বনাই আমি ৰক'ক নদীৰ পানীৰ পৰা মানে ৰাইজে পানী পাবৰ কাৰণে নালা খন্দাৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু মাজতে স্থবিৰ হৈ গৈছিল। কিন্তু আকৌ পুনৰ দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে চিন্তা চৰ্চা কৰি মানে ৰক'ক নদীৰ পৰা যি পানী সেইটো আনিবৰ কাৰণে দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে দান বৰঙণিৰে ইতিমধ্যে মেৰামতি কৰি পানী অহাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে পানীও আহি আছে আৰু ঠিক তেনেকৈ গৰিখা পুখুৰী গাঁৱৰ খেতিপথাৰতো পানী ব্যৱস্থা কৰিবৰ কাৰণে আগতীয়াকৈ কঠীয়া নাইবা ধান ৰুবৰ কাৰণে যিহেতু মানে ওপৰৰ পৰা বৰষুণ পৰা নাই, বৰষুণ নপৰাৰ হেতু চন পৰি যাব, গতিকে খেতিয়কৰ বহুত হাহাকাৰ অৱস্থা হৈ আছে। বিগত বৰ্ষত গোটেই হাৰাঘাট সমষ্টিতে বিধানসভা সমষ্টিতে মানে বৰষুণ নাছিল, যাৰ কাৰণে গোটেই ৰাইজে ধান ৰুব পৰা নাছিল। এইবাৰে আমি তাৰ বাবে চিন্তা চৰ্চা কৰি গৰিখা পুখুৰী আৰু দক্ষিণ দীঘলীপাৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমি একেলগে মানে মিলিজুলি আগবাঢ়ি যোৱাৰ চিন্তা কৰিছোঁ, যাতে আমি আগতীয়াকৈ কঠীয়া পেলাব পাৰোঁ আৰু খেতি কৰিব পাৰোঁ। সেই মৰ্মে আজি আমি গৰিখা পুখুৰী গাঁৱৰ ৰাইজৰ দান বৰঙণিৰে টকা তুলি সেই টকাৰে JCP লগাই আজি গৰিখা পুখুৰী খেতিপথাৰত পানী নিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। কিন্তু ইতিমধ্যে দক্ষিণ দীঘলীপাৰ গাঁৱৰ পথাৰত অলৰেডি পানী আহিছেই আৰু আমাৰ গাঁৱতো নিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। যদিও চৰকাৰৰ পৰা আমি সহায় সহযোগ পোৱা নাই, আমি গাঁৱৰ ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় বুলি এটা কথা এষাৰ আছে। সেইবাবে ৰাইজৰ টকা দান বৰঙণিৰে আমি JCP লগাই নালা খন্দাৰ ব্যৱস্থা কৰিছোঁ। ভৱিষ্যতে আমি চিন্তা কৰিছোঁ কাৰ্বি আংলং তথা অসম চৰকাৰৰ থ্ৰুদি যাতে এই নালাটো কেনেলৰ ব্যৱস্থা হয়, তাৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিলোঁ। ভৱিষ্যতে যাতে চৰকাৰে এই নালাটো মানে কেনেলৰ ব্যৱস্থা মানে কৰি দিয়ে চৰকাৰীভাৱে। গতিকে আমি বৰ্তমান সদ্যহতে আমি খেতিয়কে উপকৃত হ'ব পৰাকৈ আমি নালাৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ দান বৰঙণিৰে। ধন্যবাদ। আজি গৰিখা পুখুৰী আৰু দক্ষিণ দীঘলীপাৰৰ যি আমাৰ খেতিপথাৰত পানীৰ বৰ অসুবিধা, সেই অসুবিধাৰ বাবে দুয়োখন গাঁৱৰ ৰাইজে আলোচনা কৰি আমি কমিটি এখন গঠন কৰি বৰ্তমানে ৰক'কৰ বান্ধৰ পৰা পানী অনাৰ সুবিধাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আৰু দক্ষিণ দীঘলীপাৰে ইতিমধ্যে খেতি বাতিৰ কাৰণে পানীৰ যোগান ধৰিলে। আমাৰ গাঁৱৰ ফালে গৰিখা পুখুৰী পথাৰত যাবৰ বাবে আজি আমি ৰাইজে দান বৰঙণি তুলি লৈ আমি নালা খুন্দি আছোঁ। এয়া নালা খুন্দি আছোঁ। এই নালাৰ যোগেদি আমাৰ গৰিখা পুখুৰী ফিল্ডত ইতিমধ্যে পানীৰ যোগান ইতিমধ্যে হ'ব, যাব, পানী নিম আৰু আগন্তুক কালত আমি এই নালা যেন চৰকাৰৰ ওচৰতো গৈ সহায় সহযোগিতা বিচাৰিম। বৰ্তমানে আমি কোনো ধৰণৰ তেখেতসকলৰ ওচৰত সহায় সহযোগিতা বিচৰা নাই, সেয়েহে ৰাইজৰ দান বৰঙণিৰে যি পাৰোঁ আমি কঠীয়া পেলাবৰ বাবে আৰু পানী আনিবৰ বাবে আমি দান বৰঙণিৰে আমি যথেষ্ট কষ্ট কৰি নালাটো খুন্দি আছোঁ। एक्सिलेन्ट एकाडेमि बागानफारायाव 10 थाखोनि मुं थिसननाया सोलिगासिनो दं। गोसो गुदुं फरायसा फरायसुलिफ्रा गुन गोनां सोलोंथाइ मोननो थाखाय एक्सिलेन्ट एकाडेमि बागानफारायाव मुं थिसननो हागोन। बाक्सा जिल्लानि बागानफारा सारियालिनि सानजा फारसे थांनाय लामानि साखाथियाव दं एक्सिलेन्ट एकाडेमि बागानफारा। बे एक्सिलेन्ट एकाडेमि बागानफारायाव नांगौबादि गुन गोनां सोलोंथाइनि राहा दं। थिखानाय आयदा हिसाबै इंराजि आयदाखौ लाथारनांगोन। बेजों लोगोसे एसामिस, बड', हिन्दी, नेपाली, अल्टारनेटिभ इंलिश सायख'नानै लानो हागोन आरो पलिटिकल साइन्स, एडुकेशन, एडभान्स एसामिस, एडभान्स बड', लजिक एन्ड फिलसफी, इकनमिक्स, जिअ'ग्राफी, एन्थ्रपलजि बायदि आयदाखौ सायख'नानै लानो हागोन। लोगोसे आलादायै बेसेन होनाङै कम्पिउटार क्लास लानो मोनगोन। एक्सिलेन्ट एकाडेमि बागानफारायाव experience and qualified teachers, best education with adorable fees, education with modern technology. The admission fees charge would be considered for below poverty line and brilliant students. Hostel facilities for boys and girls by the थांनाय 2022 मायथाइयाव फोसावजानाय आसाम हायर सेकेन्डारि जोबथा आनजादनि फिथायाव
बे एक्सेलेन्ट एकाडेमि बागानपारानिफ्रायनो अनामिका ब्रह्म मुंनि सासे फरायसुलिया 92% लानानै अल आसाम साबजेक्ट टपार जानो हादोंमोन। लोगोसे बोहैथि बोसोर 2024 मायथाइनि थाखाय एक्सेलेन्ट एकाडेमि बागानपारायाव गोसो गुदुं फरायसाफ्रा मुं थिसननो थाखाय फरायसालियाव फैनानै फर्मखौ लांफैनो हासिगोन आरो मुं थिसननो हासिगोन। गुवारै मिथिसारनो थाखाय 9954505027 8011337530 नाम्बारनि गेजेरजों फोनांजाब खालामनो हागोन।